ছাত্ৰ ছাত্ৰীসকল আজি মই সময় পাঠৰ মাহ দিন বছৰ আদি সম্পৰ্কে আমি আজি আলোচনা কৰিম। তোমালোকে চোৱা, ইয়াত প্ৰথমৰ প্ৰশ্নটো দি আছে এক মাহত কিমান দিন। আমি জানো এক মাহত 30 দিন, গতিকে এক মাহ সমান এক মাহত 30 দিন, হয় নহয়? গতিকে আমাৰ ইয়াত আমি কিমান লিখিব লাগিব, এক মাহত 30ৰ লগত আমি 1 পূৰণ কৰিলে হ'ল 30 কিমান গুণ 1 গুণ, গতিকে 30 এগুণ 1 শূন্য গুণ 0 3 এগুণ 3। 2 নম্বৰ প্ৰশ্নটো দি আছে ইয়াত 2 মাহত কিমান দিন। এই তোমালোকে নিজে কৰিবা, এক মাহত যদি 30 দিন হয় 2 মাহত কিমান দিন। আমি 30ৰ লগত আমি 2 পূৰণ কৰিলে হ'ল। তাৰ গ নম্বৰটো চোৱা, এক বছৰত কিমান মাহ। আমি জানো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আমাৰ 12 মাহ হয়, গতিকে এক বছৰত 12 মাহ। গতিকে আমি এক বছৰত কিমান মাহ পাইছোঁ, 12 মাহ পাইছোঁ। 2 বছৰত কিমান মাহ, এই তোমালোকে নিজে কৰিবা। 12ৰ লগত আমি 2 পূৰণ কৰিলে হ'ল, এতিয়া আমি এই ঘৰটোৰ উত্তৰ ওলাব। এতিয়া ইয়াত দি আছে 5 মাহত কিমান দিন। 5 মাহত কিমান দিন, আমি জানো এক মাহত 30 দিন, গতিকে 5 মাহত কিমান দিন তোমালোকে এইটো নিজেই কৰিবা। 4 বছৰত কিমান মাহ, এক বছৰত যদি 12 মাহ হয় 4 বছৰত কিমান মাহ, 12ৰ লগত আমি 4 পূৰণ কৰিলে ওলাব উত্তৰটো, তোমালোকে নিজে কৰিবা ঘৰত। এক বছৰত কিমান দিন, আমি জানো এক বছৰ সমান 365 দিন, গতিকে এক বছৰত আমি জানো 365ৰ লগত 1 পূৰণ কৰিলে 365 হ'ব। 2 বছৰত কিমান দিন, তোমালোকে 365ৰ লগত 2টো পূৰণ কৰিলে যিটো উত্তৰ পাবা সেইটো 2 বছৰত কিমান দিন হ'ব। গতিকে যিকেইটা তোমালোকক কৰিব দিছে তোমালোকে কৰি মোক দেখুৱাবা।